আলহী আহিলে অতি সহজতে কেনেদৰে মানে পিঠাটো তৈয়াৰ কৰিব পাৰি মানে দিব পাৰি সেইটো আপোনালোকক দেখাম মানে কেনেদৰে ফটকেনে বনাব পাৰি। একো যদি নাথাকে মানে বিস্কুট তেতিয়া কেনেদৰে বনাব পাৰি চাওঁ আহকচোন। প্ৰথমতে ময়দাখিনি লৈ ল'লোঁ। এয়া মই ময়দা লৈ লৈছোঁ। ময়দাৰ পিছত ডিম লৈছোঁ এটা, মানে কমটিকৈ বনাইছোঁ ঘৰত খাবলৈহে। আপোনালোকে দুটা দিয়ে কেইটা দিয়ে। তাত নিমখ দিছোঁ, চেনি দিছোঁ। নিমখ চেনিটো দিলে মানে ভাল হয়, মানে কোমল হয়। এতিয়া মই পানী দি দিছোঁ। পানী দি পিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। আপোনালোকে বেলেগ কিবাকিবিও দিব পাৰে। এতিয়া মই কেৰাহীখনত ৰিফাইন তেল অলপ গৰম কৰি লৈছোঁ। আৰু এতিয়া মই একদম এটা এটা ডিজাইন অতি সহজতে মানে একদম সোনকালে আলহীক দিব পৰাকৈ এনেদৰে আপোনালোকে বনাই দিব পাৰে। বৰ ধুনীয়া হয়। আপোনালোকে যদি বেকিং চ'ডা দিব বিচাৰে দিব পাৰে। মই বেকিং চ'ডা দিয়া নাই। এয়া চাওকচোন, বেকিং চ'ডা নিদিলেও ইমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে? আৰু হেৰিয়াৰ লগত ধুনীয়া দৰে খাব পাৰে, দিব পাৰে। ধন্যবাদ।